সেই ঠাইখিনি দেখুৱাই আছোঁ কি ধুনীয়া পৰিৱেশ, সেউজীয়া পৰিৱেশ। আমি বৰ্তমান কালদীয়া নদীৰ পাৰত আহিছোঁ। এইফালে শিৱ মন্দিৰ এটি আছে, শিৱ মন্দিৰটো চাব। এইখন আমাৰ কালদীয়া নদীৰ গেট হয়। এইফালে ফৰেষ্ট আছে। আপোনালোকক 360 ভিউ দেখুৱাই আছোঁ কালদীয়া নদীৰ গেটৰ পৰা। এইফালে নদীটো আছে, আমাৰ নদীটো চাব পাৰে। আমি ইয়াতে এইবাৰ গাড়ীকেইখন থ'ম, আমাৰ R15 স্কুটিয়ে পালচাৰে গোটেইকেইখন থৈ দিম ইয়াতে। এইফালে শিৱ মন্দিৰটো আছে, এইটো হ'ল কালদীয়া নদীটো, এইখন গেট। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's... এইটো পৰিৱেশ। এয়া পৰিৱেশ চাওক আপোনালোকে। এইটো আমাৰ কালদীয়া নদীৰ ঘাটৰ পৰিৱেশ। এইবিলাক ডাঙৰ ডাঙৰ গছ আছে গেটৰ চাইডে। এইটো বহুত পুৰণি ঘৰ হয়, এইটো বহুত পুৰণি ঘৰ। গেটখনৰ ভিতৰত আপোনালোকক দেখুৱাই আছোঁ। এইটো হ'ল গেটৰ ভিউ। ইয়াতে শ্বুটিং কৰিবলৈ আহে, বহুত দূৰ দূৰণিৰ পৰা ইয়াতে শ্বুটিং কৰিবলৈ আহে। কাৰণ ইয়াতে পিকনিক প্লেচো হয়। ইয়াতে আপোনালোকে আহিব পাৰে পিকনিক খাব। কৰোণা মহামাৰীৰ যেতিয়া ৰাস পৰিব তেতিয়া আপোনালোকে পিকনিক খাবলৈ আহিব পাৰে। এইটো হ'ল কালদীয়া নদীটো, এইটো দক্ষিণ পাৰ, এইটো হ'ল উত্তৰ পাৰ। এন্টি কি চাই আছা? মাছ দেখা নাই না? অঁ, জালখন আনি মাৰিব পাৰিলোঁ অলপ। এই নদী বান্ধ ভাঙোতে মায়ে ঔটেঙাৰি বানিছে, খাই যি আমেজ মুঠতে। কিন্তু কালি মই এভাৰ পৰো জালখন লৈ, এতিয়া মাছ মাৰিব লাগে। ভিডিঅ' কেতিয়ালৈকে আহিব? আৰু ভিডিঅ' আপোনাৰ নতুন ভিডিঅ' আহি আছে, জোনমনিৰ ভিডিঅ', আৰু এটা জোনমনিৰ কাৰণে এটা গান আহি আছে। গান আমি ইতিমধ্যে লেখা দিছোঁ, আৰু কেইদিনমান পাছত আমি ৰিলিজ কৰিম। হ'ব, কোৰিঅ'গ্ৰাফত মই আছোঁ বাৰু, কথা নাই। তাৰপিছত শ্বুটিং আমাৰ এইবিলাক জেগাত হ'ব শ্বুটিং। এতিয়া আমাৰ বজালীৰ বহুত জেগাত আমি শ্বুটিং কৰিম। ভোগেশ্বৰত হ'ব, ভোগেশ্বৰত হ'ব। অহাকালি আমি ভোগেশ্বৰত যাম, হয়নে? তাৰপিছত আমি বৈতামাৰী যাম। আৰু আমাৰ ৰেলী আছে, ক'ত আছে? তোমাৰ ৰেলীটো হ'ব একদম ভূটান ৰেলী আছে, লামলাং নে কি বুলি কয়, তাতে আছে আমাৰ লামলাঙত ৰেলী আছে। পালচাৰৰ ওচৰলৈ আহি গ'লোঁ, পালচাৰ স্কুটি লৈ ইফালে R15 লৈছে আমাৰ। এতিয়া আমি ঘৰলৈ যাম।